নমস্কাৰ। পোনপ্ৰথমে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট এৰাতলীৰ পথাৰৰ পৰা আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁহি যোৰহাট মৌবন্ধা এলেকাৰ এৰাতলী পথাৰৰ একেবাৰে কাষত থকা এই বিশাল সমাৱেশৰ মাজত শ্ৰীমন্ত শংকৰদেৱৰ ৯৪ সংখ্যক বিশাল অধিৱেশন। সমগ্ৰ অসমতে হৰিধ্বনিয়ে প্ৰতিধ্বনিত, শ্ৰীৰামৰ ধ্বনিৰে প্ৰতিধ্বনিত, শ্ৰীগুৰুৰ শংকৰদেৱৰ নামেৰে প্ৰতিধ্বনিত এই বিশাল সমাৱেশত মই বৰ্তমান উপস্থিত আছোঁহি। মই দীপজ্যোতি হাজৰিকা আপোনালোকক সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। দেখা পাইছে সমগ্ৰ অসমৰে চুকে কোণে থকা ডেকা গাভৰু সকলো মিলি কেনেকৈ আমাৰ মূল তোৰণ গেটৰ সন্মুখত ৰৈ সকলোৱে সকলোলৈকে স্বাগতম জনাইছে। লক্ষাধিকৰো অধিক জনসমাৱেশৰ আজি মই আপোনালোকক মোৰ কেমেৰাৰ জৰিয়তে সকলোখিনি মই জনসমাৱেশৰ সকলো পৰিস্থিতি মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে পৰাপক্ষত মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মৌবন্ধাত অৱস্থিত এৰাতলী পথাৰৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ এয়া নক্সা আপোনালোকে দেখা পাইছে। আৰু এই নক্সাৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ স্থলীলৈ আপোনালোকে গৈ উক্ত স্থলীত আপোনালোকে মনোৰঞ্জন কৰিব পাৰিব। আৰু এয়া দেখা পাইছে এখন বিশাল সমাৱেশ। ক্ষমা কৰিব, মোৰ যিহেতু অহাৰ অলপ পলম হ'ল, সেইকাৰণে মই ভিডিঅ'টো ভালদৰে দিব নোৱাৰিলোঁ। যদিও মই আপোনালোকক বিভিন্ন স্থানৰ পৰা বিভিন্ন স্থলীৰ পৰা আপোনালোকক বিভিন্ন ধৰণৰ পৰিস্থিতি উত্তম মৌবন্ধাৰ এৰাতলী পথাৰৰ সকলো পৰিস্থিতি মই দেখাবলৈ চেষ্টা কৰিম। আৰু পোনপ্ৰথমে মই আপোনালোকক দেখাব বিচাৰিছোঁ অনুসন্ধান কক্ষ, য'ত নেকি বিভিন্ন ধৰণৰ ব্যক্তিয়ে কিছুমান যদি বস্তু বিচাৰি নাপায় বা কোনোবা ব্যক্তিক যদি হেৰাইছে তেতিয়াহ'লে অনুসন্ধান কক্ষত আহি তেখেতসকলে ইনফৰ্ম কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কি যে আচৰিত, 10,000ৰো অধিক ভক্তবৃন্দই ইয়াত ভোজনালয়ত তেখেতসকলে আহাৰ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও 200ৰো অধিক চৌকাৰে নিৰ্মিত এই বিশাল সমাৱেশৰ ভক্তবৃন্দগণক সকলোলৈকে সুন্দৰভাৱে আহাৰ যোগান ধৰা গৈছে, য'ত নেকি সকলো ভক্তই 10,000ৰো অধিক ভক্তই একেলগে ভাত একেলগে ভোজন কৰিব পাৰিব। আৰু বৰ্তমান মই দেখাব বিচাৰিছোঁ এয়া হৈছে প্ৰতিনিধি সভা কক্ষ। খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে এই প্ৰতিনিধি সভা কক্ষ। বিভিন্ন ধৰণৰ ভক্তগণে এই সভা কক্ষত গৈ বিভিন্ন ধৰণৰ জ্যেষ্ঠৰ ওচৰত গৈ তেখেতসকলে ধৰ্মৰ ওপৰত বুজ লয়। খুব সুন্দৰ এটা দৃশ্য হয়, দেখিছেনে বাৰু কিমান ধুনীয়া এই সেউজীয়া পৰিৱেশে নিৰ্মিত এই প্ৰতিনিধি সভা কক্ষ। খুব সুন্দৰ এটা দৃশ্য হয়, মনোৰম দৃশ্য। এয়া হৈছে প্ৰতিনিধিৰ সভা কক্ষৰ ভিতৰৰ দৃশ্য, য'ত নেকি মই উপস্থিত আছোঁ। ভিতৰত বিভিন্ন ভক্ত দায়িত্বত থকা ব্যক্তিৰ পৰা জানিব বিচাৰিম ইয়াৰ ভিতৰত কেনেধৰণৰ ধৰ্মৰ আলোচনা কৰা যায় এই বিষয়ে জানিব বিচাৰিম। আৰু শুনো আহক ভক্তৰ পৰা।
আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশনৰ এভাগ সংসদৰ আকাৰত দেখিছোঁ। এভাগ মানে কি হ'ব ইয়াত অকণমান জনাব নেকি? কৃষ্ণ জয় গুৰু শংকৰ। আমি আপোনাৰ চেনেলৰ যোগেদি অসমভাগীক আমি ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে জানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ মৌবন্ধা এৰাতলী পথাৰত হৈ আছে আৰু আমি আমাৰ এই অনুষ্ঠানৰ আটাইতকৈ মুখ্য অনুষ্ঠান হয় আমাৰ প্ৰতিনিধি সভাখন আৰু এই প্ৰতিনিধি সভাখনৰ যিভাগ সভাগৃহ আমি সংসদ ভৱনৰ আৰ্হিত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় জানে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো পুৰুষ মহিলাই নিজৰ অভিব্যক্তি ব্যক্ত কৰিব পৰা স্থানডোখৰেই হৈছে নামঘৰ আৰু সেয়েহে এই নামঘৰ ভাগক এখন ক্ষুদ্ৰ সংসদ বুলি আখ্যা দিব পাৰি। সেয়েহে আমি বৰ্তমান ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ আৰ্হিত আমি এই সংসদ ভৱন ভাগ প্ৰস্তুত কৰাৰ সামান্য প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু লগতে আমি এই কথাটো জনাওঁ যে যেনেকৈ সংসদ ভৱনত প্ৰত্যেকখন অঞ্চলৰ বা প্ৰত্যেকটো অঞ্চলৰ যেনেকৈ এজন জনপ্ৰতিনিধি যায়, ঠিক তেনেদৰে আমাৰ প্ৰত্যেকখন প্ৰাথমিক শাখাৰে ইয়াত প্ৰতিনিধি আহিব আৰু এই প্ৰতিনিধিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক বৰ্ষৰ যিবিলাক নীতি নিৰ্ধাৰণ হয় সেই নীতি নিৰ্ধাৰণবিলাক ইয়াতে গৃহীত কৰিব আৰু লগতে আমাৰ ইয়াত বিষয় বা সলনিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াও ইয়াতে অনুষ্ঠিত হয়। সেয়েহে আমি এই অনুষ্ঠানভাগ আমি সংসদ ভৱনৰ আৰ্হিত প্ৰস্তুত কৰিবলৈ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস আমি আগবঢ়াই দিছোঁ। ধন্যবাদ। কৃষ্ণ এই কথাটো জনাব বিচাৰোঁ আৰু আমাৰ এইবাৰ আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ। যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54 অৰ্থাৎ 54খন জিলা আছে। এই 54খন জিলাৰ প্ৰায় সংখ্যক জিলাৰে আমি ইয়াত এখন বায়'গ্ৰাফি প্ৰস্তুত কৰিছোঁ আৰু সেই বায়'গ্ৰাফিসমূহ আমি আমাৰ যি প্ৰতিনিধি সভাগৃহৰ ভিতৰত আমি এখন বেনাৰ লগাই থৈছোঁ। এই বিষয়টোত আপোনালোকে যদি বিচাৰে চাব পাৰে, তাত আমি প্ৰত্যেকখন জিলাৰে একোখন বায়'গ্ৰাফি তথ্য সম্বলিত কিছু তথ্য আমি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ, এয়াই কৰিছোঁ। আপুনি আৰু ভিতৰলৈ যদি যায় আমি তাত লিখি থোৱা আছে যেনে কেনেকৈ মহামানৱ মহাত্মা গান্ধীয়ে তেখেতৰ বিখ্যাত উদ্ধাৰ কৰিছিলে। যার ফিরে পড়ে ব্রহ্মাহরি মৎস্য কুর্ম আদি অংশ অবতার যার ঈশ্বর কৃষ্ণ প্রকৃতি কুতি নমস্কার। শব্দৰ প্ৰাচুৰ্যতা, শব্দৰ অৰ্থ, শব্দৰ ব্যঞ্জনাত্মক দিব্যতা আৰু শব্দৰ তত্ত্বগভীৰতা কিমান সুন্দৰকৈ অসমীয়ালৈ ভাগৱতখন অনুবাদ কৰিলে। নহ'লে যে আমি ভাগৱত কোনেও পঢ়িবই নোৱাৰে। ভাল পাব এই দুটা কাৰণে, মূলতঃ এই দুটা কাৰণে আমি সকলোৱে শ্ৰীমন্ত শংকৰ গুৰুজনাক সকলোৱে ভাল পাব লাগে, হয় নে প্ৰভুসকল? গতিকে আজি মই প্ৰচাৰ শাখাৰ এই মঞ্চৰ পৰাই আপোনালোকক মহামহন্তসকলৰ চৰণত সেৱা জনাইছোঁ। আহকচোন আমি সকলোৱে এই সুযোগতে কৃপালু শংকৰ গুৰুজনাক সকলোৱে এবাৰ স্মৰণ কৰোঁ। আহক প্ৰভুসকল, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। প্ৰচাৰ শাখা নিচিনা নাই লগা। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। জিলা নিচিনা লাগিছে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। এতিয়াহে আমি মূলৰ প্ৰচাৰ শাখা নিচিনা লাগিছে। এই প্ৰভুসকল আপোনালোকক সকলোৱে প্ৰচাৰক আমাৰ প্ৰভুজনাই কৈছে। গতিকে আমি কেইটামান বস্তু আছে, প্ৰচাৰকসকলৰ কেইটামান বস্তু আছে। ভাগৱতৰ নিম্ন মসিদ্ধত আপোনালোকে পঢ়িব। এফালে আপোনালোকক মই ধৰ্মৰ কথা ক'লে মোৰ ভয় লাগে। আপুনি আচৰি ধৰ্ম আনক শিকায়, এই ভাগৱতী ধৰ্ম জনানে বিৰাই। প্ৰথমে আমি আচৰণ কৰোঁ, তাৰপিছত আমি বেলেগক প্ৰচাৰ কৰোঁ। মই যদি নিজেই খঙাল হওঁ, এইফালে ল'ৰা এটা গ'ল, বোলে বোপাই কেনে গৈছিলা? বোলে ককা আমুক ফালে গৈছিলোঁ। ঐ ল'ৰা তই ক'ত গৈছিলি? মই ক'ত যাওঁ তোক কেলে? এনেকৈ কৈ দিব। গতিকে এইটো হ'ল আমাৰ আচৰণ। আচৰণটো ভাল কৰিব।
অহনিকে লাগি থাকে ৰাতি মোক 12টা বজাত ফোন কৰে ক'ত আছা এইটো এনেকুৱা কৰোঁনে বোলে এই মদন বাবা কথাটো কি ক'ব গ'ল বক্তৃতা মানে লেকচাৰ আৰু সৌৱা দেখিছেনে বাৰু বগলীটো কিমান সুন্দৰকৈ নিৰ্মাণ কৰা গৈছে বাঁহৰে নিৰ্মাণ কৰা এটা বগলী আৰু সৌৱা পুখুৰী একেবাৰে মাজমজিয়াত এভাগ মাছ তৈয়াৰ কৰা গৈছে দেখিছেনে বাৰু আৰু সৌ অলপ আঁতৰত আপোনালোকে দেখা পাইছেনে বাৰু এইখন হৈছে নাও পুখুৰীৰ মাজত এখন নাও খুব সুন্দৰ এটা দৃশ্য মনোৰম দৃশ্য পৰিৱেশ ক'বলৈ গ'লে অতি সুন্দৰ পৰিৱেশ ভক্তগণে কিমান আনন্দৰে এই অধিৱেশন বা প্ৰাকৃতিক দৃশ্যৰ মনোৰঞ্জন কৰিছে দেখিছেনে বাৰু বিশাল সমাৱেশ মৌবন্ধা এৰাতলি পথাৰত স্থাপিত কৰা এই বিশাল সমাৱেশৰ এক দৃশ্য আপোনালোকৰ সন্মুখত মই দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ কেমেৰাৰ জৰিয়তে আপোনালোকক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে ইমানখিনি সময়লৈকে মোৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰিছে আৰু বহুত কিবাকিনি হয়তো ভিতৰৰ ভাগত আছে মই দেখাবলৈ চেষ্টা কৰিম জৰুৰীকালীন অগ্নি নিবাৰক বাহিনী ইয়াত উপস্থিত আছে আৰু প্ৰস্তুত হৈ আছে যিহেতু ইমান ডাঙৰ এটা সমাৱেশৰ মাজত যিকোনো এটা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু সেইকাৰণে নিজেও প্ৰস্তুত ৰাখিছে আৰু দেখা পাইছেনে বাৰু ইমান ধুনীয়া এটা মনোৰম দৃশ্য মঞ্চত বিভিন্ন ধৰণৰ ভক্তজনে বিভিন্ন ধৰণৰ শ্লোগানেৰে হৰিধ্বনি প্ৰফুল্লিত কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ ধ্বনিৰে প্ৰফুল্লিত কৰিছে শ্ৰীৰামৰ ধ্বনিৰে প্ৰফুল্লিত কৰিছে এয়াই হৈছে মৌবন্ধাৰ এৰাতলি এক বিশাল জনসমাৱেশ আজিকালি ফ্ৰী দিলে জিঅ' মই কৈ দিছোঁ আমাৰ ল'ৰাবিলাক যে তুমি 100 টকা দিয়া যায় চিম কিনা আৰু অল ইণ্ডিয়া ফ্ৰী গোটেই কৈ থাকা তাৰপিছত আৰু এয়া দেখা পাইছে নহয় কিমান সুন্দৰকৈ এই পক্ষী দুভাগ নিৰ্মাণ কৰিছে সকলো ভক্তগণে সেই পক্ষী দুভাগৰ ওচৰত গৈ বিভিন্নজনে নিজৰ মোবাইলৰ যোগেদি নিজৰ ফটো তুলিছে দেখা পাইছেনে বাৰু খুব সুন্দৰ এটা দৃশ্য আৰু এইবোৰ দেখিছেনে কণ কণ মইনামাইনীসকলে নিজৰ প্ৰতিভা দেখাবৰ কাৰণে খোল মৃদং তাল ইত্যাদি লৈ নিজকে প্ৰস্তুত চলাইছে নিজৰ প্ৰতিভাসমূহ মঞ্চত প্ৰদৰ্শনী দিব খুব সুন্দৰ এটা দৃশ্য সৰু সৰু মইনা মাইনীসকলে কিমান আগ্ৰহে নিজৰ পোছাক পৰিধান কৰি কেনেকৈ নিজকে প্ৰস্তুত কৰি তুলিছে চাওকচোন এয়াই হৈছে শংকৰৰ সমাজ আৰু অলপ পিছতে যিহেতু ভাওনাৰ আয়োজিত কৰা গৈছে আৰু ভাওনাৰ কাৰণে সকলো প্ৰস্তুত চলাইছে আৰু এয়া দেখা পাইছেনে বাৰু সৰু সৰু কণ কণ মইনামানীহঁতে নিজকে প্ৰস্তুত কৰি তুলি উচ্চ স্থানতে ভূতাল প্ৰদৰ্শন কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰি আহিছে আৰু তেখেতসকলে অলপ পিছতে ভূতাল প্ৰদৰ্শন কৰিব তেখেতসকলৰ পৰা জানি লওঁ আহক কি হৈ থাকে সকলোখিনি গম পাম আহক কোন জেগাৰ পৰা আহিছে আমি আহিছোঁ পশ্চিম যোৰহাট 43 নম্বৰ প্ৰাথমিক
নৱজীৱন প্ৰাথমিকত নৱজীৱত আপোনাৰ চুতীয়াকাৰী সংশোধনী সাংস্কৃতিক গোষ্ঠী ভোৰতাল পৰিৱেশন কৰিব আপোনালোকে এই মানে সাজু হৈ আছে কৰিবলৈ ঠিক আছে দিয়ক আৰু মই এতিয়া যাবলৈ বিচাৰিম শিবিৰৰ মাজলৈ অসমৰ চুকে কোণে থকা বিভিন্ন জেগাৰ পৰা অহা ভক্তগণৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম এইটোৱে হৈছে মুখ্য কাৰ্যালয় শিবিৰৰ অসমৰ প্ৰত্যেক জেগাৰ পৰা অহা বিভিন্ন ধৰণৰ ভক্তগণৰ পৰিস্থিতি কেনেকুৱা পৰিস্থিতি তেখেতসকলক উক্ত স্থলীত ৰখা গৈছে আৰু বিভিন্ন এলেকাৰ যিহেতু বিভিন্ন ধৰণৰ শিবিৰ ইয়াত তৈয়াৰ কৰা গৈছে এইভাগে হৈছে ১ নং শিবিৰ আৰু এইভাগ হৈছে জিলা শাখাৰ ১ নং শিবিৰ শদিয়াৰ ২ নং শিবিৰ হয় আৰু ইয়াত শদিয়াৰ বাসিন্দাসকলে ইয়াত থাকিব পাৰিব জিলা শাখাৰ হয় আৰু তেনেকৈ ঠিক সেইদৰে আকৌ যদি মই আগবাঢ়ি যাওঁ ইয়াত দেখা পাইছে আপোনালোকে আৰু এয়া হৈছে ৩ নং শিবিৰ এয়া হৈছে মাৰ্ঘেৰিটা তিনিচুকীয়া মাৰ্ঘেৰিটা যিসকল ভক্তগণ আছে তেখেতসকলে উক্ত স্থানতে উক্ত ঘৰতে তেখেতসকলে বসবাস কৰিছে তাৰপিছতে এয়া হৈছে ৪ নং শিবিৰ এয়া হৈছে তিনিচুকীয়া ইয়াত তিনিচুকীয়া বিভিন্ন ধৰণৰ ভক্তগণ ইয়াত নিজৰ শিবিৰত তেখেতসকলে বসবাস কৰি আছে আৰু আজি তাৰপিছতে মই আকৌ আগবাঢ়িব খুজিম বসবাস কৰি থাকিব ইয়াত এয়া আপোনালোকে দেখা পাইছে তিনিচুকীয়া জিলা শাখাৰ এয়া হৈছে শিবিৰ প্ৰধান শিবিৰ ইয়াত তিনিচুকীয়া ভক্তগণ ইয়াত শিবিৰত আহি তেখেতসকলে বসবাস কৰিব পাৰিব আৰু নিজৰ নিজৰ বাহনসমূহ উক্ত স্থানতে ৰাখি এয়া দেখিছে তিনিচুকীয়াৰ জিলা শাখাৰ ৬ নং কক্ষ হয় ইয়াত সকলো বসবাস কৰিব পাৰিব শিবিৰতে বিভিন্ন জেগাৰ বিভিন্ন স্থানৰ বিভিন্ন ভক্তগণ ইয়াত ৰখা গৈছে আৰু এই স্থানটো হৈছে আপোনাৰ ডিব্ৰুগড় এইটো ৭ নং কক্ষ হয় ৭ নং শিবিৰ কক্ষ তেখেত ডিব্ৰুগড় স্থানীয়বাসী ৰাইজে ইয়াত বসবাস কৰিব পাৰিব তাৰপিছতে আহি গ'ল এইটো হৈছে ডিব্ৰুগড় এয়াও হৈছে ডিব্ৰুগড় জিলা শাখা ৮ নং কক্ষ শিবিৰৰ ইয়াতো ডিব্ৰুগড় আৰু এয়া দেখা পাইছেনে বাৰু মহাত্মা গান্ধী এফাক বাণী ইয়াত ৰখোৱা গৈছে ইয়াত লিখা আছে যি ধৰ্ম অৱলম্বন কৰি মই ৰাজ্যৰ কল্পনা কৰিছোঁ তাতোতকৈ সুন্দৰ আৰ্হি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৫০০ বছৰ পূৰ্বে অসমবাসীক দি থৈ গৈছে ইমান সুন্দৰকৈ ইয়াত ৰখাই থোৱা হৈছে আৰু যি কি নহওক এতিয়া আগবাঢ়ো আহক এয়া হৈছে ভাওনা আৰু ভাওনাৰ অলপ পিছতে যিহেতু ভাওনা ইয়াত আৰম্ভ হ'ব আৰু ইয়াত গায়ন বায়ন প্ৰথম ইয়াত আয়োজিত কৰা গৈছে বাকী আহক মই আৰু দেখাই থাকিম কি কি হৈ থাকে অলপ বাহিৰলৈ আহি আকৌ দেখা পালোঁ এয়া দেখিছেনে বাৰু বাটচৰা খুব সুন্দৰে এই সজোৱা এই বাটচৰাটো দেখা পাইছেনে চাৰিওকাষে ফুলৰ বিভিন্ন ধৰণৰ ৰঙৰ ফুলৰ ইয়াত টাব লগোৱা গৈছে ৰঙা হালধীয়া বিভিন্ন ধৰণৰ ফুলেৰে ইয়াত সজোৱা গৈছে আৰু চাৰিওকাষে শ্ৰীমন্ত শংকৰদেৱৰ এই পতাকাসমূহ ইয়াত লগোৱা গৈছে আৰু বাটচৰাটো কাষে কাষে গৈ চাওঁ আহক কি কি আছে মই সকলোখিনি মই আপোনালোকক মোৰ কেমেৰাৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাবলৈ চেষ্টা কৰিব এয়া দেখা পাইছেনে বাৰু সেউজীয়া ৰঙা হালধীয়া সকলো এটা মনোৰম পৰিৱেশৰ মাজত এই স্থলীডোখৰ নিৰ্মাণ কৰা গৈছে
এবাৰ যাওঁ আহক বাহিৰৰ বাটচৰাৰ বাহিৰভাগৰ দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। খুব সুন্দৰ এটা দৃশ্য। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব চেষ্টা কৰিব। উঠি অহা প্ৰজন্মক এই বস্তুবোৰ সদায় দেখাই থাকিবলৈ চেষ্টা কৰিব। এয়া দেখা পাইছেনে বাৰু হৰিণা। কিমান সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰা গৈছে। ফুলৰ মাজত হৰিণা চৰি থকা এটা দৃশ্য। আৰু এয়া দেখা পাইছেনে বাৰু আৰু এয়া হৈছে বিভিন্ন ধৰণৰ প্ৰশাসনিক বিষয়াসকল। আজি 4 দিন ধৰি উত্তৰস্থলীতে তেখেতসকলে বসবাস কৰি থাকিব। আৰু সকলো ধৰণৰ জৰুৰীকালীন অৱস্থাতে তেখেতসকল প্ৰস্তুত হৈ আছে। আৰু এয়া দেখা পাইছেনে বাৰু এয়া হৈছে ভক্তৰ সমাৱেশ। ভৱেন ভৰালীৰ কক্ষ, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীদেৱৰ তেখেতৰ কক্ষ হয়। তেখেতে উত্তৰ স্থানতে আছে। আৰু এয়া দেখিছেনে বাৰু ভক্তৰ সমাৱেশ। বিভিন্নজনৰ ভক্তগণে 10,000 ভক্তগণ একেলগে ভোজন কৰিব পৰাকৈ তেখেতসকলে লাইন পাৰি আছে। আৰু একেলগে তেখেতসকলে ভোজন কৰিব। আৰু উত্তৰস্থলীৰ মই এটা দৃশ্য আপোনালোকক মই দেখাব বিচাৰিম। মোৰ কেমেৰাৰ সন্মুখতে কেমেৰাৰ যোগেদি মই আপোনালোকক মই দেখাব বিচাৰিম। এয়া দেখা পাইছেনে বাৰু ইমান এটা আহল বহল পৰিৱেশ। 10,000ৰো অধিক ভক্তগণে একেলগে ইয়াত উত্তৰ স্থানতে ভোজন কৰিব পাৰিব। এটা সুন্দৰ দৃশ্য, এটা সৰ্ববৃহৎ ভোজনালয়। অসমৰ এটা সৰ্ববৃহৎ ভোজনালয় বুলি ক'লেও বেয়া নহয়। কিমান এটা সুন্দৰ দৃশ্য দেখা পাইছেনে বাৰু। সকলোৱে নিজৰ নিজৰ পোছাক পৰিধান কৰি তেখেতসকলে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখি তেখেতসকলে নিজৰ নিজৰ কৰ্তব্য নিজে নিজে পালন কৰিছে। আৰু এয়া চাওকচোন বাৰু সকলো ভক্তগণে কেনেকৈ শাৰী পাতি তেখেতসকলে লাইন কৰিছে ভোজনালয়ত ভোজন কৰিবৰ বাবে। 10,000 ভক্তগণে একেলগে ভোজন কৰিব পৰাকৈ তেখেতসকলে সুবিধা কৰি দিছে। আৰু এটা আহল বহল দীঘলীয়া লাইন হয়। আৰু এতিয়া মই যাব বিচাৰিম উত্তৰস্থলীত। বিভিন্ন ধৰণৰ ভক্তগণৰ সমাৱেশ ঘটিছে। যিহেতু ইয়াত ঐতিহ্যপূৰ্ণ কিছুমান ছবি ইয়াত অংকন কৰা গৈছে। আৰু চাওঁ আহক কেনেকুৱা কি পৰিস্থিতি। ভিতৰলৈ গৈ এবাৰ বুজ লওঁ আহক কেনেকুৱা কি পৰিস্থিতি। আপোনালোকক মই সকলো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব চেষ্টা কৰিব। আৰু এয়া দেখা পাইছেনে বাৰু অধিৱেশনৰ ইমান সুন্দৰকৈ বাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম সংখ্যক মৌবন্ধাত অৱস্থিত এই অধিৱেশনৰ 2025 চনৰ এই অধিৱেশনৰ ইমান ধুনীয়াকৈ অংকন কৰি থোৱা গৈছে। ইয়াত থকা সকলো ইয়াত বাঁহেৰে নিৰ্মিত কৰা সকলো বস্তু, প্ৰত্যেকটো বস্তুৰ খুব সুন্দৰকৈ নিৰ্মাণ কৰা গৈছে। আৰু এয়া দেখিছেনে বাৰু জিৰণি চৰাত এটা সুন্দৰ দৃশ্য। আৰু সকলো দিশে
ফুলেৰে সজোৱা গৈছে ৰঙা নীলা হালধীয়া ফুলেৰে খুব সুন্দৰ পৰিৱেশ কৰি তুলিছে যিহেতু ভক্তগণৰ সমাৱেশ ঘটিছে আৰু আগলৈ গৈ থাকোঁ আহক আৰু কি হৈ থাকে মই সকলো মই দেখাই থাকিম আৰু এয়া দেখিছেনে বাৰু কিমান সুন্দৰকৈ শ্ৰীকৃষ্ণৰ সকলো ৰাসলীলা শ্ৰীকৃষ্ণৰ সকলো দৃশ্য ইয়াত অংকন কৰা গৈছে এটি সুন্দৰ পৰিৱেশ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব চেষ্টা কৰিব পৰাপক্ষত ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰাৰ পিছত কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাই থাকে এটি সুন্দৰ দৃশ্য আপোনালোকৰ সন্মুখত মই দেখাবলৈ চেষ্টা কৰিলোঁ নিশা ঠিক 10 বাজি পাৰ হৈ গ'ল মই বহুত কষ্টৰে আপোনালোকক সকলো ভিডিঅ' মই আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ বহুত কষ্টৰে আপোনালোকক ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো মোক ছাবস্ক্ৰাইব কৰি দিব আৰু এক দৃশ্য মই আপোনালোকৰ সন্মুখত মই দেখাব খুজিছোঁ এয়া হৈছে অসমৰ চাহ জনগোষ্ঠী এটা মনোৰম দৃশ্য উচ্চস্থলীতে এই দৃশ্য ৰখোৱা গৈছে আৰু এয়া হৈছে অসমৰ চাহ জনগোষ্ঠীৰ এটি দৃশ্য আৰু এয়া দেখা পাইছেনে বাৰু গৰু গাড়ী যিহেতু গাঁৱলীয়া মানুহে আগতে গৰু গাড়ী ব্যৱহাৰ কৰিছিলে আৰু গৰু গাড়ী ইয়াত ৰখোৱা গৈছে আৰু ইয়াত দেখিছেনে গাঁৱৰ পৰিৱেশ শিপিনীয়ে তাঁত বোৱা এটা দৃশ্য খুব সুন্দৰ দৃশ্য ইয়াত দেখুওৱা গৈছে গাঁৱৰ ঘৰত কেনেকৈ তাঁত বৈছিলে সেইটো দেখুওৱা গৈছে আমাৰ গাঁও ঐতিহ্য এইটো বস্তু ইয়াত লিখা আছে আৰু দেখা পাইছে বাৰু কিমান সুন্দৰ এটা আৰু এয়া দেখিছে দেখা পাইছিলে বাৰু গাঁৱৰ ঘৰত কিদৰে ঢেঁকী দিয়া মৰণা ইত্যাদি ইয়াত দৃশ্য দেখুওৱা গৈছে
আৰু এয়া হৈছে গাঁৱৰ নামঘৰ উত্তৰস্থলীতে গাঁৱৰ নামঘৰ ৰখোৱা গৈছে খুব সুন্দৰ এটা দৃশ্য গাঁৱৰ প্ৰত্যেকটো ছবি ইয়াত ৰখোৱা গৈছে আৰু এয়া দেখা পাইছে চৰাই বাঁহ এয়া হৈছে কলগছত কল লাগি আছে আৰু এয়া চৰাই বাঁহ গছত চৰাই এতিয়া মই উত্তৰস্থলীত থকা বাণিজ্যিক মেলাৰ মই এটা দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ইয়াত বিভিন্ন ধৰণৰ বোৱা গামোচা ইত্যাদিয়ে বাণিজ্য মেলাখন প্ৰস্তুত কৰা গৈছে কাষতে থকা বাণিজ্য মেলাৰ এয়া দেখা পাইছে বোৱা গামোচা ইত্যাদি আৰু খোৱা বোৱা বস্তু ইত্যাদি ইয়াত ৰখোৱা গৈছে আৰু আগলৈ গৈ থাকোঁ আহক বিভিন্ন ধৰণৰ খুব সুন্দৰ এটা বাণিজ্যিক মেলা উত্তৰস্থলীত আছে যিহেতু মই আপোনালোকক সকলোখিনি মই দেখাবলৈ মই চেষ্টা কৰিম আৰু এয়া দেখা পাইছেনে বাৰু ঢোল পেঁপা গগনা জাপি ইত্যাদি সকলো ইয়াত বিক্ৰী কৰা গৈছে আৰু আগলৈ গৈ থাকোঁ আহক এয়া দেখা পাইছেনে বাৰু বিভিন্ন ধৰণৰ কাপোৰ বোৱা কাপোৰ ইত্যাদি এই বিপণীবোৰত বিক্ৰী কৰা গৈছে এতিয়া মই আপোনালোকক এটা বস্তু মই দেখাব বিচাৰিম এইখন হৈছে ঢোল পেঁপা বাঁহী জাপি ইত্যাদি বিক্ৰী কৰা দোকান আৰু উক্ত দোকানখনতে 16 ফুটীয়া বাঁহী ইয়াত বিক্ৰী কৰা গৈছে 16 ফুটীয়া এডাল বাঁহী ইয়াত বিক্ৰী কৰা গৈছে সৌৱা দেখা পাইছে আপোনালোকে দুডাল বাঁহৰ ওপৰত কেনেকৈ বাঁহীডাল ৰখা গৈছে সৌডালে হৈছে 16 ফুটীয়া বাঁহী দবা মৃদং ইত্যাদি ইয়াত বিক্ৰী কৰা গৈছে 16 ফুট থলুৱা লোকবাদ্য সুৰৰ সমলয় চাৰি পাঁচজনে মিলি এডাল বাঁহী একেলগে বজাব পাৰিব এডাল হৈছে 16 ফুটীয়া দেখা পাইছেনে বাৰু পেঁপা নেগেৰা ইত্যাদি সকলো ইয়াত বিক্ৰী কৰা গৈছে সময় কলা আপোনালোকে যদি আহে উক্ত বিপণীখনৰ পৰা সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰিব
আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া হৈছে এইফেল টাৱাৰ ফ্ৰান্সত থকা এইফেল টাৱাৰ বাঁহেৰে নিৰ্মাণ কৰা গৈছে ভক্তগণৰ কৌশল দেখিছেনে বাৰু ফ্ৰান্সত থকা এইফেল টাৱাৰ এয়া খুব সুন্দৰ ব্যতিক্ৰমী এই বাণিজ্যিক মেলা আৰু এয়া দেখা পাইছেনে বাৰু কাঁহৰ সকলো সামগ্ৰী জাপি কাঁহী বানবাতি সকলো সামগ্ৰী ইয়াত বিক্ৰী কৰা গৈছে আৰু মই আপোনালোকক এয়া দেখাবলৈ বিচাৰিছোঁ চক্ৰবেহু এইখন এনেকুৱা এখন চক্ৰবেহু য'ত সোমালে সোনকালে ওলাই অহাটো একেবাৰে কঠিন বিশাল সমাৱেশৰ মাজত এই চক্ৰবেহুত খুব সুন্দৰ এটা দৃশ্য দেখা পাইছেনে বাৰু এয়া নতুন গাড়ীও অলপ মেলা বহিছে নতুন ট্ৰেক্টৰ জেচিবি ইত্যাদি মেলা বহিছে যদি কোনোবাই ইচ্ছাকৃতভাৱে গাড়ী মটৰ বুকিং কৰোঁ বুলি কয় ইয়াৰ পৰা বুকিং কৰিব পাৰিব এইবোৰে হৈছে বাণিজ্য মেলাৰ বিভিন্ন বিপণী আপোনালোকক মই সন্মুখত মই দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টৰ যোগেদি জনাব প্লিজ 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 লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বহুত কষ্টৰে নিশাৰ ভাগত উক্ত ভিডিঅ' ভাগি বনোৱা গৈছে আপোনালোকে যদি উক্ত থলীলৈ আহে উক্ত বিপণীসমূহৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টৰ যোগেদি প্লিজ জনাব আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ অহাবাৰ ভিডিঅ'ত অন্য এটি কনচেপ্ট লৈ আপোনালোকৰ মাজত আপোনালোকৰ সন্মুখত প্ৰস্তুত হ'মহি এয়া দেখা পাইছেনে বিভিন্ন ধৰণৰ জাপি গগনা ইত্যাদি এইবোৰে কৰা গৈছে বাঁহেৰে নিৰ্মাণ কৰা শিকলি মুখ্য তোৰণৰ সন্মুখতে এইবোৰ আপোনালোকে দেখা পাব আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ সকলোকে ধন্যবাদ